দাদাহঁতৰ পোৱালি বহুত কান্দিছে। তাৰপিছত মই দৌৰ মাৰি আহি কৈছোঁ কি হ'ল, হঠাৎ কান্দিছে। তাৰপিছত আহি পেলাই বাহু বুলি কৈছোঁ কি হ'ল কান্দিছ যে। তেতিয়া মানুহখিনি চাইছোঁ 5জনক, তাহাঁতে দেইফালেদি গৈ আছে, বেৰ পাৰ হৈ গ'ল, তাহাঁতে গৈ আছে কাৰণে মই একো কৰিব নোৱাৰিলোঁ। তাৰ পাছতে দাদা শুই আছিলে, দাদা গৈ পেলাই তাৰ নিজৰ ল'ৰাটো গৈ তাক জগাইছেগৈ, দেউতা এনেকুৱা হ'ল। দেউতা আহি কৈছে কি হ'ল মানুহজনীক উঠাইছেগৈ। তেতিয়া মই চবক চিঞৰ বাখৰ মই কৰিছোঁ যে এনেকুৱা হ'ল তেনেকুৱা হ'ল বুলি কৈ। মানুহজনী তেতিয়ালৈকে মৰিল? তেতিয়া মানুহজনী তাৰ পৰা চটপটাই আছে, আগতে মাৰি গৈছে। তাত কেইজন মানুহ আহিছিলে? 5জন আছিলে, কোলা কাপোৰ চিনি পাইছে নেকি? মই চিনি পোৱা নাই, অকল পাছ চাইডটো চাইছোঁ, আগ চাইডটো নাই দেখা। খালি হাতত খালি চাকু আছিলে তাহাঁতৰ, ডাঙৰ ডাঙৰ চাকুখিনি যে ধাৰ কৰা সেইখিনি, খুকুৰি সেইটো লোৱা দেখিছোঁ। মহিলাগৰাকী কি হয় আপোনাৰ? মোৰ বাইদেউ হয়। নামটো কি আছিলে? অঞ্জনা জেনা। মইতো পাহাৰৰ পৰা আহোঁ, পাহাৰৰ পৰা আহি পেলাই সন্ধিয়া খৰি চৰি বিক্ৰী কৰি পেলাই আহি পেলাই খানা চানা বনাই পেলাই আমি দুটাই কওঁ তাক যে তুই শুই থাক, তুই সৰু পোৱালি আছে, তুই গাখীৰ চাখীৰ খোৱালে দিগদাৰ, শুই থাক বুলি ক'লে। মই নিজেই মই চব কৰিম, কৰি পেলাই মই চব কৰিম আৰু মই চকীদাৰো কৰিম ৰাতি। মই 2টা বজালৈকে 4টা বজালৈকে চকীদাৰ কৰোঁ। মই মানুহকেইটাক মই তলত থাকি চব পৰিয়ালটো মাতোঁ, মই নাহে কোনো মানুহ নাহে, ছাপোৰ্টেড মোৰ নহয়ে। আজি ৰাতিপুৱা মই অকলে ৰাতিপুৱা মই শুই আছিলোঁ 4টা বজালৈকে শুইছোঁ মই। ৰাতিপুৱা মানে চিঞৰ বাখৰ হৈছে, তেতিয়া মই দৌৰি ওলাইছোঁ। তেতিয়া মোৰ মানুহকেইটাক এইফালে পলাই গ'ল। 2জন আছিলে, দেখিছোঁ এইফালে পলাই গৈছে। 2জন নে 5জন আছিলে? মই 2জনকে মই পাইছোঁ পলাই যোৱা, 2জনকে পলাই যোৱা দেখিছোঁ। তেতিয়া মই লাষ্টটো উঠাই পেলাই মই লৈ গ'লোঁ ভিতৰত, অকলে বুকি লৈছোঁ। মোৰ ভনীও আছে, মোৰ ভনীয়ে একফালে ধৰিছে আৰু মই পূৰাকৈ ধৰিছোঁ, ধৰি পেলাই উঠাই লৈ গৈছোঁ। আপুনি নিয়ালৈকে ঢুকালে নেকি? মোৰ নিয়ালৈকে ঢুকালে। আপুনি কি বিচাৰে? এতিয়া মই কি বিচাৰিম, আপোনালোকে কেতিয়া ৰাইজে কেনেকৈ বিচাৰ কৰে, কি নকৰে। কিহৰ বাবে হত্যা হৈছে কিবা অনুমান কৰিব পাৰিছে নেকি? এতিয়া মই 2টা মানুহ ওলাই গৈছে, এইফালে 2টা মানুহ এতিয়া সিহঁতে কৰিছে। কাৰোবাক চিনি পাইছে নেকি? মানুহকেইটাই কোলা কাপোৰ লগা আছে ওপৰত। ঠিক আছে। কাৰোবাৰ লগত কিবা কণ্ট্ৰল আছিল নেকি, পাৰিবাৰিক তেনেকুৱা কিবা? এনেকুৱা আমাৰ বগৰী গাঁৱত কাৰো লগত নাই। বাহিনী যে হত্যাকাণ্ড এটা সংঘটিত হৈছে, ততালৈকে আহি দেখিলোঁ, চালোঁ যে ইয়াতে অঞ্জনা জেনা বুলি মহিলা এগৰাকীক ডিঙি কাটি মানে হত্যা কৰিছে। তো তাতে তদন্ত কৰি থাকোঁতে গম পালোঁ যে তেখেতৰ যিগৰাকী ভাই বোৱাৰী আছিলে, তেখেতে জনালে যে 5জনমান যুৱক মানে পাহাৰৰ ফালে মানে ৰান কৰিছে। তো বস্তুটো ইনভেষ্টিগেশ্যন চালোঁ, কিন্তু বৰ্তমানলৈকে কোন আছিলে কি কথা গম পোৱা নাই। তেখেতেও মানে স্পষ্টকৈ মানে দেখা নাই, চিনি পোৱা নাই। পিছফালৰ পৰা দেখিলে যে 5জনমান যুৱক দেখা বুলি কৈছে। আৰু কিহৰ বাবে হত্যাকাণ্ড সংঘটিত হৈছে কিবা ইনফৰ্মেশ্যন? হত্যাকাণ্ডটো কিহৰ কাৰণে সংঘটিত কৰিছে এতিয়ালৈকে একো গম পোৱা নাই, তদন্ত কৰি আছোঁ। ডকাইতি কাণ্ডৰ সৈতে জড়িত থাকিব পাৰে নেকি দুৰ্বৃত্ত? সেইটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ এতিয়ালৈকে গম পোৱা নাই। তেওঁলোকৰ ঘৰটো মানে নিচেই পাহাৰৰ কাষতে হয়। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে মানে দুৰ্বৃত্তকেইজন পাহাৰৰ ফালে যোৱা বুলি জানিব পৰা গৈছে। কিহেৰে হত্যা কৰিছে? তেখেতে জনাইছে যে মানে যিকেইজন যুৱক গৈছিল তাৰে এজনৰ হাতত মানে এখন খুকুৰি আছিলে। খুকুৰি আৰু ডিঙিত ৰেপি হত্যা কৰিছে নেকি? ডিঙিত ৰেপি হত্যা কৰিছে। ক'ত আছে আঘাতৰ চিন? আঘাতৰ চিন ডিঙিতে আছে।
অ